Good morning guys. ৰাতিপুৱা গা ধুই চাফা কৰি ওলালোঁ দোকানত যাবলৈ। চাইকেল লৈছোঁ, পানী পৰি আছে কাৰণে আকৌ চাইকেল লৈ যায় দোকানত। ৰাস্তাখনত পিছলা হৈ আছে। চাওক, আৰু যোনে স্বাস্থ্যকৰ পোৱা নাই ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰক, কমেণ্ট কৰক। ৰাস্তা পাইছোঁ, আহি বাৰু তিনিআলি ৰাস্তা, আমাৰ মেইন ৰোডটো পালোঁ। আমাৰ পথাৰৰ সেউজীয়াগিলা চাওক, সেউগিলা গাঁৱৰ সেউজীয়া ইফালে গৰু হাল মাৰি আছে এজনহে। আজিকালিতো গৰু হাল মৰা দেখা নাপায়ে, বহুত কমি গৈছে। আজিকালি ট্ৰেক্টৰে মাৰে বেছিভাগ। ট্ৰেক্টৰ আহি পাইছোঁ ৰাবাৰ বাগান এইফালে। তাতে ধান দোকান আহি পালোঁ। সৰু ল'ৰা পৰি খাই আছে, ভিডিঅ' কৰিবলৈ লাজ লাগছে। ময়ো খালোঁ গুদাউন কৰি। ইমান দোকানত আহিলোঁ, দোকানত দেখোঁ যে আহে মানুহ নাই, এটা দোকানো খোলা নাই। চাওক, তাকে অকল বিস্কুট বেপাৰীহে ৰখি আছে বিস্কুট দিবৰ কাৰণে। মাটি নাই নেকি? নাই, অলপ নাই। পেটানৰ মৰণো লাগছে, খানি পিঠা তাতো থৈ আহিছে তো। মানুহ নাই, বন্ধ মানুহ নলগা হৈছে। বোলে মানুহ আহিব তাকে ৰখি আছে, আৰু বিস্কুট এখনো ল'ব অহা নাই বুলি কৈ আছে। কৈ আছে মোক। খুলিলোঁ দোকানখিনি।